নমস্কাৰ আই বাপসকল আৰু বন্ধু বান্ধৱীসকল, কণ কণ শিশুসকল সকলোলৈকে মই নমস্কাৰ জনাই বহু দিনৰ মূৰত এটি আকৌ জুবিনৰ বিষয়ে ভিডিঅ' দিবলৈ আহিছোঁ। এয়া মই জুবিনৰ বিষয়ে ক'বলৈ লৈছোঁ। নকওঁ বুলি ভাবিছিলোঁ, কিন্তু মনে সহ্য হোৱা নাই, সেইকাৰণে আকৌ মই ক'বলৈ লৈছোঁ। জুবিন দা প্ৰাণী জগতত জীৱ সঞ্চাৰ। আজি তেওঁ যদিও নাই, তথাপিও আমাৰ মানৱ সমাজত অমূল্য ৰত্ন অৱদান দি যি অভিলেখ গঢ়ি থৈ গ'ল, আমি জীৱনে মৰণে তেওঁক কেতিয়াও পাহৰিব নোৱাৰিম। কাৰণ গছ লতিকা তিন তৰু জীৱ জন্তু সকলোকে তেওঁ সমানেই মৰম কৰিছিলে, সমান চকুৰে চাইছিলে। আৰু ধনী দুখীয়া কাকো নেবাচিছিলে, তেওঁ সকলোকে সমানেই মৰম কৰিছিলে। গতিকে তেওঁ মানৱ সমাজত যি অবিস্মৰণীয় মানৱ সমাজত দান দিলে, সেয়া আনে বখানি শেষ কৰিব নোৱাৰে। আৰু সেইকাৰণেই প্ৰাণী জগতত জীৱ সঞ্চাৰ জয় জুবিন দা বুলি এয়া মই ভিডিঅ' আপোনালোকলৈ দিছোঁ। তেওঁ আমাক সোণ ৰূপ হীৰা মুকুতা দিয়া হ'লে তেওঁলৈ ইমান মৰম বা ভাল ভাৱ নহ'লহেঁতেন। তেওঁ যি আমাক অমূল্য প্ৰেম আন্তৰিকতা সকলোবোৰ দান দিলে, গছ লতিকা তিন তৰুকে আদি কৰি, সেইকাৰণে তেওঁক সকলোৱে ভালদৰে বুজি পালে। তেওঁৰ দৰে আৰু বিজ্ঞানৰ কণ্ঠী আৰু ঈশ্বৰতুল্য দেৱতুল্য এজন লোক এই পৃথিৱীত জন্ম হ'বলৈ বা তেওঁৰ দৰে এজন লোক ইয়াত আমি এই পৃথিৱীত আৰু যেন কেতিয়াবা লগ পাম, সেয়া আমি কেতিয়াও ভাবিব নোৱাৰিম। আৰু বহুত দিন লাগিব তেওঁক তেনেকুৱা এজন এই পৃথিৱীত জন্ম হ'বলৈ। কিছুমান লোকে নেজানে গছেই যে আমাৰ প্ৰাণ, সেইকাৰণেই আমি তেওঁক বুজি পাইছোঁ। গছেই আমাক জীয়াই থৈছে। 1 ছেকেণ্ডৰ ভিতৰতে, 1 ঘণ্টাৰ ভিতৰতে কিমান ডাঙৰ ডাঙৰ গছ কাটি তহিলং কৰি দিয়ে। তেতিয়া জুবিনৰ অন্তৰাত্মাই কান্দি উঠিছিল। আৰু এই কথা আমি কোৱা নাই, তেওঁৰ দৰে এজন ঈশ্বৰ পুত্ৰই কৈ থৈ গৈছে। এজোপা গছ কটা মানেই এটি সৰু ল'ৰাক বলি দিয়াৰ দৰে হয়। গতিকে আমি মনত বহুত দুখ পাইছোঁ, আৰু তেওঁ বহুত দুখ পালে। সেইকাৰণে চাগে তেওঁ জীয়াই থাকিবলৈ মন নকৰিলে, চলে বলে কৌশলে তেওঁ এই পৃথিৱীৰ পৰা বিদায় ল'লে। অকল জানো গান গাই তেওঁ ভাল পাইছিলে? তেওঁতো সকলো কৰ্ম কৰিছিলে, সেইকাৰণে সৰ্বসিদ্ধ জুবিন। তেওঁৰ দৰে দেৱ কৰ্ম যি জীৱনত কৰি থৈ গ'ল। ইমান টকা পইচা আৰ্জন কৰিও তেওঁ টকা পইচালৈ লোভ নেলাগিলে। তেওঁ মাত্ৰ বৈৰাগ ভাৱ বেছি জন্মিছিলে। আজি অসমে এটা অমূল্য সম্পদ হেৰুৱাই দিনতে আন্ধাৰ দেখিছে। আমিও এই বয়সত চকুপানী টুকি টুকি চকুৰে নেদেখা দৰে হৈ পৰিছোঁ। আমাৰ অতি আপোন আৰু প্ৰাণৰো প্ৰাণ। সেইকাৰণে আমি তেওঁক পাহৰিব পৰা নাই আৰু পাহৰিব নোৱাৰিমো। কিন্তু এটা কথা, আমি হ'লে, বিশেষকৈ মই জুবিনৰ গান গাবও নেজানো আৰু মুখস্থও নাই, আৰু তেওঁক দেখিও পোৱা নাই, ছবিতহে দেখিছোঁ। তথাপিতো তেওঁৰ কাৰণে ইমান মৰম, ইমান আন্তৰিকতা কি কাৰণে হৈছে, ভগৱানেই দি দিছে নে তেওঁৱে দিছে নেজানো। কিন্তু তেওঁ কথা শুনিলেই চকুপানী ওলায়। আৰু তেওঁ কেতিয়ানো ন্যায় পাব, কেতিয়া তেওঁ জাষ্টিচ পাব, সেইটোকে চাবলৈ মন আছে। অতি সোনকালে যেন আমি চাবলৈ পাওঁ, তাকে ভাবি আমি ইমান দিনে বাট চাই আছোঁ। এয়া আৱেগ ভৰা কথা কৈ শেষ কৰিব নোৱাৰি। সেইকাৰণে তেওঁৰ বিষয়ে এই এটি ভিডিঅ' দি নিজৰ মনটোকে সন্তোষ লভিছোঁ। সেইকাৰণে প্ৰাণী জগতত জীৱ সঞ্চাৰ জয় জুবিন দা, জয় আই অসম, ইয়াকে কৈ মই মোৰ ভিডিঅ' সামৰণি মাৰিছোঁ। নমস্কাৰ।